টু মাই ইউটিউব চেনেল। আজি আমি এটা নতুন ব্লগৰ সৈতে আপোনালোকৰ মাজত আজি আমি যাম ফুলবাৰী ৱাটাৰফল। আজি কিদৰে সময়বোৰ কটাওঁ আপোনালোককো অলপ দেখুৱাবলৈ চেষ্টা কৰোঁ। আমি বৰ্তমান ৱেইট কৰি আছোঁ লগৰজনলৈ। লগৰজন স্কুটিত আহি আছে, এইজন দেখিবলৈ পাইছে আপোনালোকে। আমি ইও আমাৰ লগত যাম বুলি ক'লে, আমি তাক লগ ধৰিলোঁ। ই আহিছে বৰ্তমান। এয়া আমাৰ বিদ্যুৎ এনেই ওৰফে ক'বলৈ গ'লে বিদুৰ ভাই আহি পাইছে। বিদুৰ ভাই, তোমাক আমাৰ আজি ব্লগটোলৈ স্বাগতম জনালোঁ। আহক গাইজ, ভিডিঅ'টো দেৰি নকৰি ভিডিঅ'টো হৈছে নি তোমাৰ? চব বগা বগা বগলী আকাশত উৰিছে, আমাৰ বগলী আকৌ পথাৰৰ মাজত চৰিছে। চব গান এটা আছে, বগা বগা বগলী আকাশত উৰিছে, কিন্তু আমাৰ বগলী পথাৰৰ মাজত চৰিছে। মজা লাগি থাকা বন্ধু, লাগি থাকা। ভিউ চক না ভাই, ভিউ ৱাও। ৰাস্তা চক, ভিউ চোৱা ভাই, আমাৰ ৰাস্তা চক। দেখিছে আমাৰ ৰাস্তা কেনেকুৱা? এনেকুৱা ৰাস্তাত জন্ম পাবলৈতো ভাবিব লাগিব, লাগ লাগিব, লাগ। এয়া পথাৰ তুলনীয়ে ঘূৰি আছে। ৱাও। যাবনে গাড়ী, যাবনে? আকৌ নামিব লাগিব। বিদু ভাই গৈ থাকা, চকুত প্ৰদূষণ হ'ব ন? ক্যালকুলেশন কৰিম যে সমস্ত গাড়ীখন চেক 20 কিলোমিটাৰ পাৰ হয় হা। সেইডোখৰতে চামগৈ আকৌ। সেইডোখৰত গৈ লোকেশ্যনটো বেলেগ হৈ গৈছে ন? এয়া দেখিবলৈ পাইছে গাইজ, আমাৰ এইডোখৰ বৰ্তমান গৰাখনীয়া। সিহঁতে গাড়ী যাব নাযায় ভাবিছে, সেয়া দেখিবলৈ পাইছে। এই ধামালৰ চিনটোত দেখুৱাইছিলে, ঠিক তেনেদৰে সিহঁতেও মানে কৰিব বিচাৰিছে। আচক কেলকুলেশ্যন কৰি আছে। 15 কিলোমিটাৰ পাৰ হ'ব। মোৰ কেলকুলেশ্যনটো বেয়া নহয়তো। মোৰ কেলকুলেশ্যনৰ মতে সেইডাল গৈ বাৰীত পিছিলে, মানে সেইডোখৰ নুঘূৰেগৈ মানে। গম পাবই লাগে।
গাইজ আমি অন্তিম শেষতে আমি ৱাটাৰপুলটো পাই গ'লোহি। ইয়াত চাওক, এইটো ৱাটাৰপুল হয়, ইমান ধুনীয়াকৈ ওপৰৰ পৰা পানী বৈ আছে। এইটো বৰ্তমান সৰু আৰু ডাঙৰ এটা ওপৰত আছে বুলি কোৱা শুনিছোঁ। আজি আমাৰ হাতত টাইম বহুতেই কম, আজি বৰ্তমান আপোনালোক ইমানতে দেখুৱালোঁ আৰু যদি পিছলৈ যদি আমি আকৌ আহোঁ আপোনালোকক নেক্সট ৱাটাৰপুলটো দেখাবলৈ আপোনালোকক চেষ্টা কৰিম। আহিলোঁ ৱাটাৰপুললৈ, কিবা এটা কোৱা ৰাইজক। আজি ভাল লাগিলে, খালি এক্সপেক্টেশ্যনটো অকণমান কমি গ'ল, কাৰণ যিটো মানে ভাবিছিলোঁ সেইটো নহ'লগৈ আৰু। হয় বাৰু, মানে সেইকাৰণে নহ'ল, মানে পানী অলপ নদীত বহুত কম হৈ আছে, তো সেইটো কাৰণে ইমান মানে পানী হেৰি হোৱা নাই, পানীৰ ফ'ৰ্চটো অহা নাই। হয় 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 বাৰু, সেইটো কাৰণে ইমান মানে যিমানটো উৎসাহত আহিছিলোঁ ন, তো সিমানটো মানে নেপালোঁ আৰু পানীটো মানে হেৰিটো কম কাৰণে। ঠিক আছে বাৰু। আৰু ভিতৰলৈ আমি যাবলৈ ট্ৰাই কৰিছিলোঁ, খালি সময় অকণমান মানে শ্বৰ্ট হৈ গ'ল কাৰণে আমি নগ'লোগৈ আৰু, নহ'লে ভিতৰত আৰু ইয়াততো ডাঙৰ আছিলে। হয় বাৰু, আৰু ইমানখিনি আৰু বিদ্যুৎ তুমি কিবা কমা নি? ভালে লাগিলে, খালি চকুটো মানে অকণমান আঁতৰাই মোৰ দুৰ্বল হৈ আছে আৰু কোৱা। অকণমান দিগদাৰ হৈছে আৰু। হয় যে ইমান পানী পিয়াটোৰ কাৰণে পানীৰ কাৰণে অকণমান প্ৰব্লেম পালোঁ, বাকী চব ঠিকে আছে। ইমান কষ্টৰে আমাৰ লগত আহিলা, ভাল লাগিল। ছাকচেছ হ'ল আৰু মই খালোহি আৰু। খালি এটা মন আছিলে গা ধুবলৈ, কিন্তু এইটো মানে গামোচা নানিলোঁ কাৰণে দিগদাৰ হৈ যায়। তুমি গামোচা নহ'লেও ধুব পাৰিলাহেঁতেন, কাৰণ এতিয়ালৈকে বৰ্তমান মোৰ কাপোৰ শুকাই গ'ল। মানে কি হ'ল, মই নধুলোঁ এইটো কাৰণে, মানে পানীৰ মানে যোনটো ৱাটাৰফলৰ মেইন কি ক'ম এনজয়মেণ্টটো, আজি মানে পানী অলপ কমি আছে, পানীৰ পৰিমাণটো কমি আছে ন, তো সেইটো এইটো জেগাত নাপায়। মানে আমি অলপ অহা লেট হৈ গ'ল, হয় হয়, যোনটো মেইন ৱাটাৰফলৰ সেইটোলৈ যোৱাহেঁতেন আমি সেইটোত মানে অলপ বেছি এনজয় কৰিব পাৰিলোঁহেঁতেন। ঠিক আছে, এইটো জাষ্ট থুলমূল হয় আৰু। ঠিক আছে গাইজ, ব্লগটো আজি ইমানে আছিল। যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, এণ্ড শ্বেয়াৰ কৰিব, এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আৰু লগতে থকা ঘণ্টা বুটামটো টিপিবলৈ নাপাহৰিব। আজিলৈ ভিডিঅ'টো সমাপ্ত। জয় আই অসম।